কুম্ভকৰ্ণ নিদ্ৰাত এতিয়া সোণাপুৰ বন বিভাগ। প্ৰকৃততে টোপনিৰ ভাও জুৰিছে হাজৰিকা এণ্ড কোম্পানীয়ে। এই কোম্পানীৰ মালিক ৰেঞ্জাৰ জনৈক হাজৰিকা। কোম্পানীৰ কাম কি শুনিলে চকু কপালত উঠিব আপোনাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেক নকৰে কোম্পানীয়ে। অবৈধভাৱে কাটি আছে পাহাৰৰ ৰঙা মাটি। বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰকৃতি ধ্বংস কৰিলে জুবিনে মনত দুখ পাব বুলি মন্তব্য কৰিছিল। লগতে পাহাৰ খনন নকৰাকৈ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কথা জানিবলৈ দিছিল। এবাৰ পাহাৰ কাটিলে মানুহে বেয়াও পায়, গতিকে পাহাৰখনতে কিবা কৰিব পাৰি নেকি আমি চাম। কিন্তু এই কথাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিব খুজিছে পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত সোণাপুৰ বনাঞ্চলিক বিষয়াই। ৰাইজৰ এটা মনত এটা প্ৰশ্ন উত্থাপন হৈছে যে এইটো মানে বন বিভাগ নে ধন বিভাগ, মানে প্ৰশ্ন হৈছে যে মুখ্যমন্ত্ৰীয়ে আজিৰ 2 ঘণ্টা আগত জুবিন ক্ষেত্ৰ মানে সম্প্ৰসাৰণ কৰিবৰ কাৰণে মানে পাহাৰ নাকাটাৰ উপদেশ দিলে যে মানে ৰাইজে বেয়া পাব, দেখাত বেয়া দেখিব। কিন্তু একেই ডিমৰীয়াৰে কমলাজাৰী অঞ্চলত আজি দিনৰ পোহৰত ৰঙামাটি খনন কাৰ্য চলি আছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষ নিমাত। আজি দিন দুপৰত এনেধৰণৰ কাৰ্যসূচী কাম কৰি থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষ এই স্থানত আহিব লাগিছিল, কাম বন্ধ কৰিব লাগিছিল নে কোনোবা সহজ সৰল ঘৰৰ মানুহে যেতিয়া অকণমান ঘৰটো বনাবৰ কাৰণে যেতিয়া অকণমান পাহাৰ কাটে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই এনেধৰণৰ মানে কথা বতৰা কয় বা এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে যে সাধাৰণ মানুহে ঘৰটো বনাবৰ কাৰণে মাটি কাটিব নোৱাৰে। কিন্তু আজি ইয়াত মানে কোনোবা শক্তিশালী ব্যক্তিৰ কোনোবা হাতৰ মানে ক'ৰবাত মানে আশীৰ্বাদ আছে চাগে, সেইকাৰণে দিন দুপৰতে ৰঙা মাটি কাটি আছে। আৰু আমি বিভাগটোক আমি প্ৰশ্ন কৰিছো যে দিন দুপৰতে কেনেকে ৰঙা মাটি খনন চলিব পাৰে? আপোনালোকৰ বিভাগটো থকাৰ পিছত আপোনালোকে মানে নিজৰ দায়িত্বটো পালন কৰিব পাহৰি গৈছে নেকি? নে দিনৰ পোহৰত আপোনালোকে কলা চশমা পিন্ধি নেদেখাৰ ভাও ধৰিছে? আজি ডিমৰীয়াতে আপোনাৰ আজি কেইদিনমান পূৰ্বে থোপাতলিত আপোনাৰ এটা বন্য হাতী এটা মৃত্যুবৰণ কৰিলে, চোৰাং চিকাৰীয়ে মাৰি থৈ গ'ল। তাৰ পিছত বিভাগে আজিলৈকে সাৰ নাপালে। চৰকাৰৰ কৰ্তৃপক্ষই আজিলৈকে এই বিভাগটোৱে আজিলৈকে এটা প্ৰত্যুত্তৰ দিব নোৱাৰিলে যে কেনেকে হ'ল, কি উদ্দেশ্যেৰে হ'ল বা ক'ৰ পৰা সেই মানে চোৰাং চিকাৰীসকল আহিছিল। কিন্তু আজিও এই তাৰ পিছতেই দিন দুপৰতে ৰঙামাটি খনন কাৰ্য চলি আছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ পৰা একো নিমাত মাও। কিয়নো ৰেঞ্জাৰ জনৈক হাজৰিকাৰ জ্ঞাত হাৰে ৰেঞ্জাৰ অধীনস্থ পাহাৰৰ ৰঙা মাটি খনন কৰি থকা হৈছে। অকল এয়াই নহয়, কিছুদিন পূৰ্বে টোপাতলি বিটৰ অন্তৰ্ভুক্ত এখন পাহাৰত এটা হাতীক হত্যা কৰি কটা হৈছিল কোৰ। এই ঘটনাৰ তদন্ত সম্পূৰ্ণ নহওঁতে এতিয়া পোহৰলৈ আহিছে ৰঙামাটিৰ অবৈধ খননৰ কথা। এতিয়া সচেতন লোকৰ প্ৰশ্ন, বন বিষয়াৰ নৈতিক দায়িত্ব কেতিয়া মূৰ পাতি ল'ব? চৰকাৰী দৰমহা লোৱাৰ পিছতো কিয় দুৰ্নীতিত লিপ্ত হয় এইসকল বিষয়া? ঘৰ বনাবৰ কাৰণে কাটিছোঁ, লেট্ৰিন বাথৰুম বনাবৰ কাৰণে একেবাৰে কাটিছোঁ নহয়। তেতিয়া মানে আমাক একেবাৰে 5বাৰমান ফৰেষ্টাৰ পুলিচ আহিলে, জেচিপিখনকে লৈ যাব খোজে। কিন্তু এতিয়া দামী মানুহ কাটিছে না, টকা পইচা দিকে, এতিয়া নধৰে। আহিছে নাই নাজানো, অৱশ্যে চাহ নাহি, কিন্তু আহিলেতো নাকাটিলে হয়। সিফালে এদি আহি কাটি আছে। নাই নাজানো দেই, সেইবিলাক একো নাজানো।